আজি মই যিজনী মহিলাৰ কথা ক'বলৈ ওলাইছোঁ তাই আছিল কোচ সাম্ৰাজ্যৰ ৰাজকুমাৰী আৰু ৰাজস্থানৰ মহাৰাণী ৰাজমাতা গায়ত্ৰী দেৱী। 70 দশকত গায়ত্ৰী দেৱীৰ অলৌকিক ৰূপ, ৰং, সৌন্দৰ্য আৰু তাইৰ মাধুৰ্যপূৰ্ণ আচৰণে কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ প্ৰভাৱী নেতাক আকৰ্ষিত কৰিছিল। সকলোৱে তাক স্বৰ্গৰ দেৱী বুলি সন্মান কৰিছিল। গায়ত্ৰী দেৱী ভাৰতবৰ্ষৰ ৰাজনৈতিকভাৱেও এজনী শক্তিশালী নেত্ৰী আৰু সেই সময়ৰ হিটলাৰী শাসন চলোৱা ইন্দিৰা গান্ধী চৰকাৰৰ তীব্ৰ সমালোচক আছিল। ইন্দিৰা গান্ধী এনেই গায়ত্ৰী দেৱীৰ সৌন্দৰ্যক লৈ জ্বলিছিল। তাৰ উপৰি গায়ত্ৰী দেৱীৰ ৰাজনৈতিক প্ৰভাৱ দিনক দিন ইন্দিৰা গান্ধীৰ প্ৰভাৱত টক্কৰ দি আছিল। ইয়াকে সহ্য কৰিব নোৱাৰি ইন্দিৰা গান্ধীয়ে 1975 চনৰ ইমাৰ্জেঞ্চিৰ সুযোগ লৈ গায়ত্ৰী দেৱীক মিছা কেছত ফাঁচাই দি তাক জেলত সোমাই দিছিল। কেৱল জেলতে সোমাই ক্ষান্ত নাথাকি ইন্দিৰা গান্ধীয়ে গায়ত্ৰী দেৱী থকা জেলত ইন্দিৰা গান্ধীয়ে কিছুমান পোহনীয়া মহিলা মাজে মাজে পঠাই দি নানাভাৱে গায়ত্ৰী দেৱীৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই যায়। জেলত গায়ত্ৰী দেৱীক সেই মহিলাসকলে হুমকিও দিছিল যে গায়ত্ৰী দেৱী যদি ৰাজনীতিৰ পৰা সন্ন্যাস নলয় আৰু ইমাৰ্জেঞ্চিৰ সমৰ্থন নকৰে তেনেহ'লে তাৰ ৰূপ, ৰং, সৌন্দৰ্য ব্লেডৰে মাৰি মাৰি ছিন্ন বিচ্ছিন্ন কৰি দিয়া হ'ব। এনেকুৱা চৰ্তৰ আধাৰত এই সময়ত গায়ত্ৰী দেৱী নিজকে সমৰ্পণ কৰি দিয়ে। লগতে তেতিয়াৰ পৰা গায়ত্ৰী দেৱী ৰাজনীতিৰ পৰা সন্ন্যাস লৈ মৌনতাৰে সমাজসেৱা কৰি যায় আৰু ইমাৰ্জেঞ্চিক সমৰ্থন কৰাৰ বাবে সাধাৰণ জনতা মূল কাহিনী নাজানাকে গায়ত্ৰী দেৱীক ভুল বুজে। তেনেহ'লে ভাবক কংগ্ৰেছ দলৰ এই তথাকথিত গান্ধী বংশত কাৰ ওপৰত অত্যাচাৰ কৰা নাছিল। আজি আমি জাতীয় স্বাভিমানৰ কথা কওঁ, আকৌ বহুতে কংগ্ৰেছৰ দৰে দলক সমৰ্থনো কৰোঁ। তেনেহ'লে আমি নিজকে প্ৰশ্ন কৰা উচিত নহয় নেকি? কেৱল ৰাজনীতিৰ বাবে এনে চৰম অপমানৰ ইতিহাসবোৰ আমি পাহৰি যোৱাটোক জাতিপ্ৰেম ক'ব নেকি? কেৱল নিজৰ স্বাৰ্থ সিদ্ধি কৰা নুবুজাই নেকি? তেনেহ'লে এবাৰ ভাবিব সকলোৱে কথাখিনি। ধন্যবাদ।